हेलो नमस्कार ভিউয়ার্স प्रथम অসমীয়া খুচুৰা পইচা ওপৰত বনোৱা ভিডিও KBS আসাম কইন্স এন্ড ব্লগছ ভিডিওলৈ আপোনালোকক স্বাগতম জনালো আজি হোৱাটছআপৰ কমেন্টছৰ ওপৰতে ভিডিও এটা বনাবলৈ ওলাইছো হোৱাটছআপৰ কমেন্টছত দিছে মেধি দেৱজিত তাৰমানে দেৱজিত মেধিয়ে মোৰ ঘৰ মৰিগাঁৱত হয় এখেতে দিছে চন টুকাৰামৰ দুটকি এটা আৰু 1999 চনৰ দুটকি এটা এটো বস্তুটো এটো 1999 চনৰ দুটকি মানে চন টুকাৰামৰ 2002 চনৰ এটো এই পইচাটো ষ্টাৰ মিন মাৰ্ক এটো বিচাৰি ফুৰিছো বহুত দিনৰ পৰা পোৱাই নাই তো এই পইচাটো কামত আহিব মানে ইয়াৰ ভ্যালুটো মই আপোনাক জনাব 2002 চনৰ খালি ইয়াৰ দুইটা পিঠি দিব লাগিছিল দুইটা সাত দি পেলা ভালকে এই পইচাটো পঠাবচোন মোলে আপুনি হোৱাটছআপত এক্সট্ৰাকে ধুনীয়াকে ফটোটো উঠাকে নহলে ভিডিও এটা কৰি এনেকে উল্টা পুল্টাকে পইচাটো এনেকে ভিডিওটো কৰি দেখুৱাই ভিডিওটাকে পঠাই দিব আপুনি তাৰ পিছত মইতো ভালকে সবিশেষ আপোনাক জনাম তাপা 1999 মানে 1999 চনৰ এই পইচাটো ইউ মিন মাৰ্ক ইউ মানে এটো ভাৰতৰ বাহিৰত বনোৱা পইচা ভাৰতত মানে জায়গা খালি মানে মিন্টত হেৰি আছিল তো সেই কাৰণে পইচা দৰকাৰ হলটো বাহিৰত বনাইছিলে ভাৰতৰ কোনবা জায়গাটোত তো এই কি কয় বাহিৰৰ লণ্ডনৰ কোনবা জায়গাটোত তো 1999 ইউ মিন মাৰ্ক যদি এই পইচাটো চুম্বকে টানে চুম্বকে টুকালো এই পইচাটো মানে হেৰি কৰি চাব মানে আকৰ্ষণ যদি কৰে চুম্বকে তেতিয়া এই পইচাটো তাৰ মানে 1000ৰ পৰা এটো মোটামুটি 2000 টকা ভিতৰত ইয়াৰ ভ্যালু হ'ব যদি চুম্বকে টানে নাটানিলে এটো পইচা কমন কাম নাই তাৰ পিছত আহিল আছে জয়ন্ত দাস ডাঙৰীয়া ইন্দিৰা গান্ধী 1917 পৰা 1984 চনলৈ 1917 পৰা 1984 চনলৈ যদি আমি চাবলৈ যাওঁ ইন্দিৰা গান্ধী পইচাটো যদি বম্বে মিন্টৰ হয় কমন এই পইচাটো সগিতিয়া বম্বে মিন্টৰ হলে কমন আৰু যদি এটো বম্বে মিন্ট এই ক্ষেত্ৰটো এটা বম্বে আৰু এটো হায়দৰাবাদ যেটো ষ্টাৰ মিন মাৰ্ক হয় সেই ষ্টাৰ মিন মাৰ্ক হলে এটো এছ সার্কুলেটেড হ'ব তাৰমানে ইয়াৰ ইন ফিউচাৰত কামত আহিব এতিয়া বৰ্তমান বেছি ভ্যালু নাই এটো মাৰ্কেটত উপলব্ধ আছে কাৰণে ইমান ভ্যালু নাই কিন্তু ই কামত আহিব সময়ত এটা 20 ৰ পৰা 70 টকা ভিতৰত ইউএনসি কন্ডিশন হল 70 এটা 20 টকা কিন্তু কামত লাষ্টলৈ আহিবকে তাৰ পিছত আৰু এটা দিছিলে খেতে এইকিটা আপোনাৰ দুটকি 2001 চনৰ কাম নাই 1995 ৰ কমন 2000 চনৰ কমন যদি এই পইচা কিটা মেপখনো এনেকে আছে যদি একটো তেনেকে থাকে তেতিয়াহলে হেতু কামত আহিব বাকি এই পইচাটো কমন বাক থকা তাৰ পিছতে তেনেকে নাই আৰু ক্ৰস চিনৰ যোগিটো কাম নাই এই পইচা কিটা এটো কি পইচা কিটা গুটি কিটা স্কেয়াৰ হয় 50 পৰা 100 টকা ভিতৰতে কিন্তু যদিও ইয়াৰ সময়ত মানে ভ্যালু হ'ব এই গুটি কিটা স্কেয়াৰে হয় 150 টু স্কেয়াৰ তাৰ পৰা এটো 1993 ৰ যেটো আমাৰ সংসদ ভৱনৰ ছবি থকা হেতু স্কেয়াৰ এই গুটি কিটা পইচা স্কেয়াৰ এই টকিটোহে খালি ধৰিব পৰা নাই এটো 1900 কিমান আছে চন ধৰিব পৰা নাই আজি হক এইকিটা পইচা গুটি কিটা স্কেয়াৰ থইব এটা কামত আহিব তাপা 25 চনৰ যদি চাবলৈ যাওঁ আমি 1972 কেলকাতাৰ হায়দৰাবাদ হলে স্কেয়াৰ হয় মানে ইন ফিউচাৰত কামত আহিব কিন্তু যদি এটো আপোনাৰ আছে বম্বে মিন্টৰ ডায়মণ্ড মিন্ট এটো 1972 এটো তে বম্বে মিন্ট আছে বম্বে মিন্ট হলে কমন হয় এটো কামত নাহে তাৰ পৰা 1977 ৰটো হল হায়দৰাবাদ হলে স্কেয়াৰ হয় এটা আপোনাৰ ইয়াত কেলকাতা আছে এটো নো মিন মাৰ্ক তলত একো নাই এটো যদি ভালকে স্পষ্ট কৰি চাবলৈ যায় এটো জক 1977 ৰ তলত এটো একো নাই গতিকে এটো কেলকাতা এটো কমন আৰু চাবলৈ গলে 1974 কেলকাতা আৰু হায়দৰাবাদ হলে স্কেয়াৰ বম্বে হলে কমন এটো 1974 আপোনাৰ কেলকাতা আছে এটো কমন মানে কামত নাহে 1977 ৰটো কলুৱে তাৰ পিছত 1974 এটো আপোনাৰ কেলকাতা মিন্টৰে আছে নো মিন মাৰ্ক এটো তলত যদি ধৰি লওক আপোনাৰ ষ্টাৰ বা হেৰি থাকিলে হয় ষ্টাৰ বা ধৰি লওক আপোনাৰ নো মিন মাৰ্ক তো 74 টো হেৰি হয় সার্কুলেটেড হয়
এইটো কামত আহিব ইন ফিউচাৰত এইকেইটা আপুনি ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিব খালি মানে ধৰি লওক লোহাৰ বাকচত নাৰাখিব প্লাষ্টিকৰ হেৰিয়াত যদি কইন কেপচুল কিনি লয় অনলাইনত অৰ্ডাৰ কৰি তেতিয়াতো আৰু ভাল এই ধুনীয়াকৈ সংৰক্ষণ কৰি থাকিব এই সময়ত আপোনাক কামত দিব 1974 এইটো হ'ল কেলকাটা মিণ্টৰ এই দুইটা হেৰি হয় মানে চাৰ্কুলেটেড এইটো 1974 সেইটো চাৰ্কুলেটেড 1977ৰটোহে আপোনাৰ কেলকাটাটো কমন আৰু বোম্বেটো কমন কিন্তু হায়দৰাবাদ হ'লে যিটো ষ্টাৰ মিন মাৰ্ক থাকিব ইয়াত তৰা এটা সেইটো হ'লে কামত আহিব তাৰপিছত 1985ৰটো আপোনাৰ বোম্বে আপোনাৰ কি হয় আছে এইটো কেলকাটা মিণ্টটো কমন বোম্বে হ'লে চাৰ্কুলেটেড হয় এইকেইটা আপুনি 1974 সেইটো ক'লোৱে কেলকাটা মিণ্টৰ এই 74 পইচাকেইটা আপুনি ধুনীয়াকৈ ৰাখি থ'ব তাৰপৰা যিটো গড় থকা 1992 গড় থকা পইচা 1992 কেলকাটা আৰু হায়দৰাবাদ স্কেয়াৰ বাকী কম নয়ডা আৰু কেলকাটা বোম্বে কমন আৰু নয়ডা কমন কেলকাটা আৰু হায়দৰাবাদ স্কেয়াৰ তো এইটো আপোনাৰ বোম্বে আছে এইটো বোম্বে মিণ্ট এইটো ষ্টাৰ বা নো মিৰ্মাক হোৱা হ'লে এইটো কামত আহিলেহেঁতেন স্কেয়াৰ হ'লহেঁতেন তাৰপিছত আমি যদি চাবলৈ যাওঁ এইকেইটাতো ক'লোৱে স্কেয়াৰ এইকেইটা ৰাখি থ'ব মানে ৰেয়াৰ নাই ৰেয়াৰ হ'লে মানে আপুনি ৰেয়াৰটো এতিয়া স্কেয়াৰটো বিকি লাভ নাই এইকেইটা থৈ দিয়াই ভাল কেইটকানো পাব এইকেইটা পইচা নোপাই কৰিব কি ৰেয়াৰ হোৱা হ'লে বিকিলে 2 টকা পায়ো আৰু পটাপট বিকিও হয় গতিকে এইকেইটা আপুনি সংৰক্ষণ কৰি থৈ দিব তাৰপৰা এইটো ইন্দিৰা গান্ধী 5 টকীটো কথা ক'লোৱে তাৰপিছতে জৱাহৰলাল নেহৰুৰ তাৰপৰা আহিলে 1996ৰ যিটো গড় থকা পইচা এইটো 1996ৰ গড় থকা যিটো 25 পইচা সেইটো গোটেইকেইটাই কমন ইয়াত স্কেয়াৰ নাই এইটো পইচা কাম নাই তাৰপিছত আহিলে 1982ৰ এই পইচাটো স্কেয়াৰ হয় এইটো ৰাখি থ'ব তাৰপৰা এইটো পইচাও স্কেয়াৰে হয় ৰেয়াৰ নহয় এইটো ৰাখি থ'ব এইকেইটা কামত অহা পইচাই এই পইচাটো 1973 নেকি ইয়াৰ এইটো বিগ টাবু কইন বুলি কয় এইটো ইয়াৰ 1970 আৰু 1972 এই দুটাহে কামত আহে 1976 যদি হয় এইটো কমন 3 হ'লেও কমন এইটো 5 যেনহে লাগিছে 1975 কমন তাৰপৰা এক নয়া ভিডিঅ' এক নয়াকেইটা পইচা আপোনাক মই ভিডিঅ' এটা দিয়া আছে এক নয়া 2 নয়া 4 1 অনা 2 অনা আৰু নয়া পইচা মানে যিটো নহয় এইটো নয়া পইচাটো ভিডিঅ' মই নাই দিয়া এইটো আপোনাক মই ভালকৈ চাই জনাম বাৰু সময় লাগিব যথেষ্টখিনি তথাপিতো চাই দিছোঁ এবাৰ এইটো যদি চাবলৈ যাওঁ আমি 1961 চনৰ 1961 চনৰ এক নয়া পইচা 1961ৰ তিনিওটা কমন 1961ৰ কাম নাই 1963 যদি চাওঁ কমন 1963 আছে সেইটো কমন তাৰপৰা আছে আপোনাৰ 1963 আছে ঠিক এইকেইটা কি কৰিব গম পায় কলগেট লৈ পেলাই ধুনীয়াকৈ চফা কৰি থৈ দিব এইকেইটা পইচাটো এনেও নচলেই গতিকে সময়ত কামত আহক বা নাহক এইকেইটা আপুনি সংৰক্ষণ কৰি থ'ব মনটোও ভাল লাগি থাকিব আৰু 2 নম্বৰ কথা হ'ল যদি স্কেয়াৰ হয় পইচা পাব ধুনীয়াকৈ কলগেট লৈ মোহাৰি আঙুলিৰে মোহাৰি পেলাই তাৰপিছতে কলগেটেৰে ধুই 2-3বাৰ মোহৰাৰ পিছত খালি হাতৰ আঙুলিৰে কৰিব ব্ৰাছ দিলে কি হয় দাগি হৈ যায় এইবিলাক মানে হেৰিটো গুচি যায় গতিকে আঙুলিৰে মোহাৰি ধুনীয়াকৈ ধুব ধোৱাৰ পিছত শুকান কাপোৰেৰে কটন কাপোৰেৰে মোহাৰি পেলাই তাৰপিছত থৈ দিব ধুনীয়াকৈ এইকেইটা তেতিয়া দাগিকেইটা নাথাকে গুচি যাব 1961 আছে ইয়াত 1963 1961 এইকেইটা বেছি দেখিছোঁ তাৰপিছত এই মাতা বৈষ্ণদেৱী পইচাটোতো কামেই নাই মই এইটোৰ ওপৰত ভিডিঅ' প্ৰায় বনায়ে থাকোঁ এইটোৰ ওপৰতে গোটেই ফেক চলি আছে এইটো 5 টকা 10 টকা পাবলৈও নাই তাৰপৰা আহি গ'ল আপোনাৰ তুলসী জন্ম জয়ন্তীৰ যিটো 1914 পৰা 2013 আৰু এটা আপুনি পইচা দিছিলে যে জৱাহৰলাল নেহৰু যিটো টপাকে যে সেইটো কমন হয় সেইকেইটা কাম নাই অকণমান আগত ওলাই গৈছিলে সেইকেইটা কমন স্কেয়াৰো নহয় এইটো আচাৰ্য তুলসী বাৰ্থ চেণ্টেনেৰী এইটো মানে তুলসী জন্ম জয়ন্তী এইকেইটা গোটেইকেইটাই কমন এইটো পইচা কাম নাই তাৰপিছতে আহিব 10 টকী আপোনাৰ চনটো নিদিলে 10 টকী চন দুইটা চাইডে মাৰি দিব লাগিছিলে
তাৰপৰা আহিলে 1947 চনৰ 1954 যিটো এইটো কমন হয় তাৰপিছত আহিলে 1999 যিটো ভাৰতৰ মেপ থকা 50 পইচা এইকেইটা কেলকাটা মিণ্টৰ আছে 1989 1999 কমন গোটেইকেইটা কমন 1988 তো হায়দৰাবাদ হলে স্কেয়াৰ এটা আপোনাৰ আছে কেলকাটা মিণ্টৰ যেন লাগিছে এইকেইটাই হ'ল আজিৰ হেৰিয়াত নয়া পইচা ভিডিও এটা দিম বাৰু পিছত এক্সট্ৰাকে তাৰপৰা 2 নয়া পইচা 1 নয়া পইচা ভিডিও মই দি থৈ আছে তাতে গৈ চাব এইকেইটা তাৰপৰা 50 পইচাৰ ভিডিও বনোৱা আছে কেইটা 50 পইচাত এইটো এইকেইটা যদি স্কেয়াৰ হয় নে চাই দিবলৈ হ'লে আপোনাৰ ৰেয়াৰটো বাৰু এইকেইটা নহয় তো স্কেয়াৰ যদি চাবলৈ যাওঁ 1985 আছে 1984 আছে 1984 কেলকাটাৰ হায়দৰাবাদ স্কেয়াৰ 1984 আপোনাৰ ওচৰত আছে বম্বে মিন্ট এটো কমন সৰি 1985 গুটেকিটা সার্কুলেটেড হয় 1985 যদি ইয়াৰ তলত ষ্টাৰ মিন্ট এটা থাকে একটো তলত এটো একৰ তলত ষ্টাৰ জনি লাগিছে ঠিক ধৰিব পৰা নাই এটো কমন হয় এটো কমন এটো ভাৰতৰ বাহিৰত বনোৱা কোৰিয়াত বনোৱা পইচা কোৰিয়া প্ৰেছত বনাইছিলে এটো ভাৰতৰ বাহিৰত এটো পইচা কমন ইয়াৰ বাকি ভাৰতত বনোৱা কিটা গুটেকিটা সার্কুলেটেড কিন্তু এই ষ্টাৰটো যে তলত থাকে হেতু মাজত যদি থাকিলেন তেতে ইন্ডিয়াত বনোৱা হয় কিন্তু মাজত নাই এটো মাজত থকাটো স্কেয়াৰ কিন্তু একৰ তলত যেটো থাকিব হেতু আকৌ স্কেয়াৰ নহয় তাৰমানে হেতু কমন হয় এটা এটো সব 1985 আপুনি একৰ তলৰ পইচাটো নথব এটো কমন এটো কাম নাই যদি মাজত থাকিলেন তেতে ভাৰতত বনোৱা হায়দৰাবাদত বনোৱা হলতেন এই ষ্টাৰটো যদি মাজত থাকিলেন একদম মিডলৰ তলত কিন্তু এটো আছে সাইডত গতি একৰ তলত এটো হল কোৰিয়াত বনোৱা মানে কোৰিয়া বনোৱা টেগু বুলি এটা প্ৰেছত যেনেকৈ হায়দৰাবাদ তেনেকৈ টেগু তাৰ পিছত আহিলে 1988 চনৰ যদি চাবলৈ যাওঁ হায়দৰাবাদটো স্কেয়াৰ হয় এটো 15 পৰা 100 টকা ভিতৰত দাম বৰ্তমান কিন্তু ইন ফিউচাৰ কামত আহিব এটো যদি ষ্টাৰ হয় আপুনি ভালকৈ চাব ডটে নে ষ্টাৰে ধৰিব পৰা নাই ডট যদি হয় কমন মানে ডায়মণ্ড মিন যদি হয় কিন্তু যদি আপোনাৰ ষ্টাৰ হয় তেতিয়া হলে এটো আপোনাৰ স্কেয়াৰ হ'ব তাৰ পিছত আহিব আপোনাৰ 95 গুটেকিটা আপুনি ষ্টাৰে একৰ তলত ষ্টাৰটো থকা আছে কিটা গুটেকিটা কমন নে কাম নাই তাৰ পিছত আহিলে আপোনাৰ 1982 চনৰ যেটো দুটকি হেতু কমন হয় 2002 চনতো কমন 62 টকাটো কমন আৰু এই সৰ্দাৰ বল্লভ ভাই পেটেলৰ এটো আপোনাৰ আছে বম্বে মিন্ট এটো মই চাই দিছো এবাৰ সৰ্দাৰ বল্লভ ভাই পেটেলৰ গুটেকিটা সার্কুলেটেড হয় আপুনি ৰাখি থৈ দিব ধুনিয়াকৈ সফা কৰি ইয়াৰ হায়দৰাবাদ আৰু নয়ডা হলে দামটো অকমান বেছি বাকি কেলকাটা আৰু বম্বে হলে অকমান কম যদিও সার্কুলেটেড এই সময়ত কামত আহিব এটোতে বম্বে মিন্টৰ এটো অকমান দামটো কম কিন্তু কম যদিও ই সার্কুলেটেড হয় ৰীতামণি সেতিয়া এটো হল 50 পইচা দুইটা সাইড নাই দিয়া এটো কি এটো স্কেয়াৰ হয় এটো ৰাখি থৈ দিব ভালকৈ সফা কৰি ধুনিয়াকৈ কলগেটেৰে মোহাৰি সফা কৰি ৰাখি থব এটো হল 5 পইচা এটো 1990 50 পইচা 1957 5 পইচাটো 5 নয়া পইচা মানে তাৰপৰা এটো জৰ্জ ভিকিং এম্পায়াৰ 1946 or এটো 1975 or 25 পইচাটো এইগিটাৰ ওপৰত এক্সট্ৰাকে মই ভিডিও বনাম এটো অজয় ডাঙৰীয়ে দিছে এটো কি এইগিটা গুটেকিটা এটো কিটা স্কেয়াৰ হয় ৰাজীৱ গান্ধী দুইটা স্কেয়াৰ ৰাজীৱ গান্ধী কিটা ৰাখি থব এই দুটাও স্কেয়াৰে হয় তাৰপৰা এটো আপোনাৰ এটো স্কেয়াৰ হয় এটো স্কেয়াৰ 1976 অৰ টু কমন 1976 অৰ কমন এই চাৰিওটা স্কেয়াৰ না এই দুটা কাম নাই কমন হয় এই দুটা পইচা স্কেয়াৰ যেটো মানে ফুড হেৰিয়াৰ তাৰ পিছত এইগিটা স্কেয়াৰ হয় এইগিটা ৰাখি থব কামত আহিব 1981 অৰ এটো কমন 1982 কমন
1982 এইটো বিগ টাবু কইন নহয় যদি সৰুটো হ'লহেঁতেন সৰু পইচাটো এনেকুৱা লেখিয়াটো সেইটো আপোনাৰ কামত অহা আছিলে তাৰপিছত এইটো 1983 এইটো কিটো এইটো যদি এনেকুৱা হ'লহেঁতেন 1982 তেতিয়া যথেষ্ট পইচা পালেহেঁতেন এতিয়া এইটো 1985 পাৰ চৰাই থাকে এইটো চাৰ্কুলেটেড হয় কিন্তু বেছি পইচা নাই কিন্তু তথাপিতো কামত অহা পইচা এতিয়া আপোনাৰ এইটো কিটো যদি চাবলৈ যাওঁ আমি 1983 হায়দৰাবাদ হ'লে 1982 যদি হায়দৰাবাদ হ'লহেঁতেন তেতিয়াহ'লে এইটো আপোনাৰ এক্সট্ৰিমলি ৰেয়াৰ আছিলে মানে ৰেয়াৰতকৈও বেছি দামী এই পইচাটো 1983 এইটো যদি ষ্টাৰ মিন মাৰ্ক হ'লহেঁতেন এতিয়া কেলকাতা মিন মাৰ্ক যেতিয়া সেইটো কমন হয় তাৰপৰা আছে 1989 1997 1991 1991 এইটো কমন হয় যদি ডায়মণ্ড মিন থাকিলেহেঁতেন যেটো মানে ডট মিন নয়ডাত বনোৱা সেইটো হোৱা হ'লে যথেষ্ট পইচা পালেহেঁতেন তাৰপৰা 1990 কমন 1989 টো স্কেয়াৰ 1988 টো স্কেয়াৰ এই দুটা ৰাখি থ'ব 1991 টো খৰচ কৰি পেলাব পাৰে আপুনি কাম নাই তাৰপৰা 1977 যিটো বিগ টাবু কইন সেইটো কমন 1980 কমন 1978 কমন 1979 কমন বিগ টাবু কইন মাত্ৰ 70 আৰু 1970 আৰু 1972 এই দুটাহে কামত আছে এইকেইটা স্কেয়াৰ হয় এটা ৰাখি থ'ব তাৰপৰা 1986 1984 1987 1985 86 85 87 84 এইকেইটা চক এতিয়া 84 হায়দৰাবাদ হ'লে স্কেয়াৰ 50 পৰা 400 টকাৰ ভিতৰত 1984 এতিয়া আপোনাৰ ওচৰত আছে 1984 এইটো কেলকাতা মিণ্টৰ এইটো কমন তাৰপিছত আহি গ'ল 1985 এইটো 1985 এইটো ভাৰতৰ বাহিৰত লণ্ডনত বনোৱা পইচা এইটো 1985 কোনটো আছিলে এইটো একৰ তলত ডট মিন আছে তাৰমানে যদি আমাৰ ভাৰতত যিকেইটা পইচা বনায় মিডল পইণ্টত থাকিব এইটো এতিয়া আপোনাৰ ছাইডত আছে এইটো ভাৰতৰ বাহিৰত বনোৱা লণ্ডনত এইটো কমন তাৰপিছত আহিলে আপোনাৰ 1986 হায়দৰাবাদ হোৱালে চাৰ্কুলেটেড বাকীকেইটা কমন এতিয়া 1986 আপোনাৰ এইটো কমন হয় কেলকাতা মিণ্টৰ ইয়াত যদি ষ্টাৰ মিন মাৰ্ক থাকিলেহেঁতেন তেতিয়াহ'লে এই পইচাটো এইটো এটা কমন চক 1981 কেলকাতা মিন মানে নো মিন মাৰ্ক এইটো কমন যদি ষ্টাৰ মিন মাৰ্ক থাকিলেহেঁতেন তেতিয়া সেইটো চাৰ্কুলেটেড মানে কম ঢেলাই হ'ল কথা হ'ল কি 1986 কেলকাতা পৰা ধৰি গোটেইখিনিত বহুত কোটি কোটি টকা বনাই দিলে কিন্তু হায়দৰাবাদত মানে লাখ টকাহে বনালে গতিকে সেই পইচাটো যদি থাকিলেহেঁতেন তেতিয়া চাৰ্কুলেটেড হ'লহেঁতেন তেতিয়া আহিলে 1987 এইটো হায়দৰাবাদ সেই একে ষ্টাৰ মিন মাৰ্ক হোৱা হ'লে হায়দৰাবাদ এইটো এতিয়া আপোনাৰ ওচৰত কেলকাতা মিণ্ট আছে গতিকে এইটো কমন তাৰপিছত স্কেয়াৰ এইকেইটাকে বনালোঁ আজি ভিডিঅ' বাকীটো 5-9 আৰু হেৰিয়াৰ ভিডিঅ'টো কাইলৈ বা নেক্সট বাৰত তাক কভাৰ কৰি ল'ম আজি 5-9 ভিডিঅ' নবনাওঁ বেছি দেৰি হৈ যাব গতিকে ইয়াকে ক'লোঁ ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ যদি চাই ভাল পাইছে নিজৰ বুলি আঁকোৱালি লৈ ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰি দিব কাৰোবাৰ ওচৰত হয়তো নজনাকৈ থোৱা পইচা যেতিয়া কাৰোবাৰ ওচৰত ব্লাইণ্ডতে কণা প্ৰমুটিত ওলাই যাবও পাৰে গতিকে নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম